সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ব্ৰেডৰ গোলাপ জামুন। খাবলৈ কিন্তু টেষ্টি হৈছিলে। আহকচোন মই কেনেকৈ বনালোঁ আপোনাক ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে মই ব্ৰেড লৈ লৈছোঁ। মই ব্ৰেড ডাঙৰ 2 পেকেট লৈছোঁ আৰু ভিডিঅ'টো দেখাৰ দৰে ব্ৰেডৰ যিটো ৰঙা অংশ থাকে সেইটো মই কাটি দিছোঁ। কাটা হোৱাৰ পিছত মই ব্ৰেডখিনি লাহে লাহে মোহাৰি অলপ গুড়ি কৰিম। আপোনালোকে মিক্সাৰতো দিব পাৰে। মই ইয়াত ভালকৈ সানি লৈছোঁ গুড়ি কৰি। আপোনালোকেও যিমান পাৰে মিহি কৰিবলৈ চাব। মিহি হৈ যোৱাৰ পিছত মই এতিয়া এভৰিডে যিটো 10 টকীয়া পেকেট থাকে মই সেই তেনেকুৱা 2টা লৈছোঁ। মই যিহেতু 2টা ব্ৰেডৰ পেকেট লৈছোঁ সেইবাবে মই 2টা এনেকুৱা এভৰিডে পেকেট ইউজ কৰিছোঁ। যদি আপোনালোকে এটা ব্ৰেড লয় তেতিয়া এটা পেকেট ইউজ কৰিব পাৰে। মই 2টা লৈছোঁ বাবে 2টা পেকেট ইউজ কৰিছোঁ। তাৰপিছত মই দিছোঁ অলপ ঘি। মই ঘি এচামুচ লৈছোঁ। আপোনালোকে প্ৰয়োজন হ'লে বেছি কমো কৰিব পাৰে। যদি আপোনালোকে নিবিচাৰে ঘিউটো স্কিপো কৰিব পাৰে। কিন্তু ঘিউটো দিলে যিটো ফ্লেভাৰ আহে ন সেইটো ধুনীয়া। এই সকলোবোৰ ভালদৰে এনেকৈ ঘিউ গাখীৰ দি সকলো ভালদৰে মিহলাই ল'ব। যিমান পাৰে সুন্দৰকৈ মিহলাবলৈ চাব যাতে গোটেইখিনি বস্তু ভালদৰে মিল খায়। এনেদৰে হৈ যোৱাৰ পিছত মই এইটো চাহ খোৱা কাপেৰে 1 কাপ মোৰ সম্পূৰ্ণ গাখীৰ লাগিছে। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ গাখীৰ ল'ব পাৰে। মই আমুল তাজা গাখীৰটো লৈছোঁ আৰু অলপকৈ এনেদৰে মিহলাই থাকিব। একেবাৰতে গোটেইখিনি গাখীৰ দি নিদিব। অলপকৈ কৰি আপোনালোকে গাখীৰখিনি এনেধৰণে আপোনালোকে যেনেকৈ আটা মঠে তেনেকৈ মঠি ল'ব। এয়া মোৰ গাখীৰ কম হৈছিলে সেইটো কাৰণে মই দি আছোঁ। আপোনালোকে এনেকৈ অলপকৈ দি থাকিব, সৰহকৈ দি নিদিব। এয়া মোৰ মঠি হৈ গৈছে। চব মই আটা যেনেকৈ মঠে তেনেকৈ মঠি লৈছোঁ। ভালদৰে আপোনালোকে মঠি ল'ব মিশ্ৰণটো। মই ধুনীয়াকৈ মঠি লৈছোঁ। যিমান পাৰি সিমান মই কমেও 10-15 মিনিটমান মঠিছোঁ। আপোনালোকে মঠি হৈছে নাই সেইটো চাবলৈ প্ৰথমতে আপোনালোকে এটা গোল বনাই ল'ব। চব মই এটা গোল বনাই দেখুৱাই দিছোঁ আপোনালোকক। যদি গোলটো অলপ ফাট মেলে তেতিয়া গম পাব যে আপোনালোকৰ মিশ্ৰণটো হোৱা নাই। তেতিয়াহ'লে আকৌ অলপ গাখীৰ দি ভালদৰে মিহলাই ল'ব। এয়া মোৰ গাখীৰ অলপ কম হৈছিলে সেইটো কাৰণে মই অলপ মিলাই দিছোঁ। মিলাই পেলাই মই আকৌ মঠিছোঁ। আকৌ 5 মিনিটমানৰ কাৰণে আকৌ মঠিম মই। যিমান পাৰি সিমান মঠিব। যিমান পাৰি সিমান মঠিলে আপোনালোকৰ যিটো কোমল হৈ যাব আপোনালোকৰ মিশ্ৰণটো। এয়া চাওক মই আকৌ এবাৰ চাইছোঁ হৈছে নাই মোৰ মিশ্ৰণটো। চাওক মোৰ হৈ গৈছে। এতিয়া ধুনীয়াকৈ কোমলকৈ ওলাই আহিছে, দেখিছে মিহি হৈছে। এতিয়া মোৰ হৈ গৈছে। এতিয়া মই গোটেইখিনি গোল কৰি ল'ম। মই মিডিয়াম চাইজত গোল কৰিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি সৰু ডাঙৰ কৰিব পাৰে। ইয়াতকৈ অলপ ডাঙৰ কৰিব পাৰে, সৰু কৰিব পাৰে। কিন্তু তেলত দিয়াৰ লগে লগে এইটো ফুলি যায় অলপ। সেইটো কাৰণে আপোনালোকে পাৰিলে অলপ সৰুকৈয়ে বনাব। তাৰপিছত মোৰ গোটেইখিনি হৈ গৈছে গোল কৰি। এয়া মই গোল কৰি আছোঁ, হৈ গৈছে ধুনীয়াকৈ। এনেকৈ যদি আপোনালোকে মিহি হয় গম পাব যে আপোনাৰ মিশ্ৰণটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। যদি ফাট মেলি যায় তেতিয়াহ'লে আকৌ অলপ গাখীৰ দি আপোনালোকে মঠি ল'ব। চাওক এইখিনি মোৰ হৈ গ'ল গোল কৰা। এতিয়া মই এইখিনি ৰেষ্ট কৰিবলৈ দিম। এয়া মই চাহ খোৱা কাপেৰে 2 কাপ চেনি লৈছোঁ। এয়া আৰু সেইটো কাপেৰে মই 2 কাপ আধা পানী লৈছোঁ।
আৰু মিশ্ৰণটো ভাল ধৰণে লৰাই থাকিব। যদি নলৰাই তেতিয়াহ'লে লাগি ধৰিব পাৰে। এয়া মই অলপ উতলাৰ পিছত 2টা ইলাচি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। যদি আপোনালোকে নিবিচাৰে তেতিয়া নিদিবও পাৰে, কোনো কথা নাই। এয়া চাওক, এনেকৈ যদি হয়, আঠা আঠা যদি হয়, তেতিয়া গম পাব যে আপোনাৰ মিশ্ৰণটো হৈ গ'ল। এয়া মই এটা কেৰাহী গৰম কৰি ৰিফাইন তেল দি দিছোঁ। বেছি গৰম হ'ব নালাগে, তেলটো আধা গৰম হ'লেই হ'ব। এয়া মই দি দিছোঁ। অলপ তেল ওপৰতো কৰি থাকিব। এয়া চাওক, মই ধুনীয়াকৈ ৰঙা হৈ গৈছে। আপোনালোকে যিমানটো ৰঙা কৰিব পাৰে সিমানটোৱে কৰিব পাৰে, আপোনালোকৰ নিজৰ পচন্দ মতে কৰি ল'ব। এয়া চাওক, মোৰ হৈ গৈছে। আপোনালোকে জুইটো মিডিয়াম ফ্লেমত ৰাখিব, হাই কৰি নিদিব। হাই কৰিলে কি হ'ব, আপোনালোকৰ জ্বলি যাব, সোনকালে ৰঙা হৈ যাব, ভিতৰটো ভালদৰে নিসিজিব। তাৰপিছত মই ইটো হৈ গ'ল, মই সেইকাৰণে আন এটা দি দিছোঁ। আপোনালোকে 2টা একেলগে নিদিব। এতিয়া মোৰ হৈ গৈছে কাৰণে মই আনটো দিছোঁ। তাৰপিছত মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। তাৰপিছত মোৰ ধুনীয়া এটা কালাৰ আহিছে। এয়া হৈ গৈছে। এয়া চাওক, মোৰ হৈ গ'ল। এতিয়া মই চাচনিখিনি দি দিছোঁ। আপোনালোকে গোটেইখিনি লাডু হৈ যোৱাৰ পিছতো দিব পাৰে, এনেকৈ বনাই থাকোঁতেও এনেকৈ থৈ দিব পাৰে, আপোনালোকৰ মন পচন্দৰ কথা। এয়া চাওক, মোৰ ৰেডি হৈ গ'ল, গোলাপ জামুন ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে। ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।